লগত আছে আমাৰ ইন্ডিজিনিয়াস হিউম্যান রাইটস এক্টিভিস্ট আমাৰ প্ৰণৱ দলে ডাঙৰীয়া লগত আছে আমাৰ kadok-kadok kecing honai itu inglong kayang karbi anglong di mahasau wes karbi anglong itu bil seriang alang kadok alang tingka itu pendak lapen itu party along a general secretary tado alangi pantalom so kithor pe gache pachini ji hanchoni relo sarkiri rong parake hai laso phil itu anotina phanamen kataram keli tuma pornang oje porsi ang dc nili tarampo alang gache pachini ji phan ke chengsi nili APHLC Central Committee atau apa lada athino ke wan pe nalom so karja pe janchoni rilo including ilitum masar jai kathar ilitum general lada athino ke wan pe nalom so karja pachini jepan apore na pin pe konstitusi pe ilitum khang monsulana mahamaya pen konstitusi pe lage Konfigur from BJP Alangga Dewasilo Konfigur Gur Sontora Gur Endura Gur Nokhon Gur Mina Gur Moni Gur Sangita Gur Devi Moti Gur Romoti Gur Rajen Rongphar BJP Cheng Bong Rongphar ASDC Philip Hamcho BJP Sondro Rongphar BJP aro ase Kamin Tisopi BJP Omfueng Lengti BJP Rupsing Terang BJP Longkai Terang BJP Chandra Singh Rongphar ASDC Hemari Rongphar সকলোৰে প্ৰিয় আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আহি পাব সেই গতিকে আপোনালোকক মই অনুৰোধ জনাইছো তেখেতে আহি পোৱাৰ লগে লগে তেখেতক আমি আদৰণি জনাবৰ কাৰণে এতিয়া মাছ জয়নিং প্ৰগ্ৰামটো আমাৰ শেষ হোৱা নাই গতিকে মই এতিয়া কৰকান্থী সমষ্টিৰ পৰা যিবিলাকে আমাৰ APHLC দলৰ যোগদান কৰিবলৈ আহিছে তেওঁলোকৰ নাম মই এতিয়া মাতিম আপোনালোকে নিজৰ নামটো শুনি ইয়াত মঞ্চত ষ্টেজৰ আগত আহিবলৈ মই অনুৰোধ কৰিছোঁ কৰকান্থী সমষ্টি ৰীতা কনবাৰ বাইন পানিকা পাৰ্মা গৌৰ Pokmoni Gor, Rupali, Konika, যিবিলাক মই লিষ্ট দেখা পাইছো তেওঁলোকৰ নাম মই মাতি আছো আপোনালোকে নিজৰ নামটো শুনিলে এতিয়া আমাৰ মুখ্য অতিথি অখিল গগৈ ডাঙৰীয়া আহি পাইছে এতিয়া আমি গতিকে এখন মাছ জয়নিং প্ৰগ্ৰামটো ইয়াৰ পিছত আমি কৰিম এতিয়া আমি আমাৰ অখিল গগৈ ডাঙৰীয়াক আদৰণি জনাবলৈ সকলোকে মই traditional dance utang ke kan le tum ke hek pon mi dolan bagi di masa khaiben gardia khaiben tapi buru khaiben sambil itu ke ekonomi dolan koi itu sampai ilun ke kana bang ke lan ben si ekonomi ko garbi apa buru dolan ke boleh
belum angkong si Jok Pantui Go. APHLC long live! APHLC long live! APHLC long live! Sikh Shuttle long live! Sikh Shuttle long live! Sikh Shuttle long live! No to the master! No to the master! Akhil Gogoi long live! Akhil Gogoi long live! APHLC long live! APHLC long live! Khilonjia long live! Khilonjia long live! Tribal unity long live! Tribal unity long live! Sikh Shuttle long live! Sikh Shuttle long live! Akhil Gogoi long live! Akhil Gogoi long live! APHLC long live! APHLC long live! No to the master! No to the master! APHLC long live! APHLC long live! APHLC long live! Sikh Shuttle long live! Sikh Shuttle long live! এতিয়া মানে ডিমা হাছাও এলেকাত মানে যেটো ৰেড হল মাইনিঙত যেটো এক্সিডেণ্ট হ'ল সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে গম পালে যে ডিমা হাছাও এলেকাত এনেকুৱা ধৰণৰ কয়লাৰ অবৈধ খনন চলি আছে কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলং চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে সেই কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন অবৈধ কয়লাৰ যে মাইনিং সেই মাইনিংটো বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অবৈধ কয়লাৰ যি অবৈধ যিটো কয়লা খনন সেইটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এইটোৰ ওপৰত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে অসমত কাৰ্বি আংলঙত চলি থকা যি অবৈধ কয়লা খনন তাৰ ওপৰত CBI তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যি অবৈধ কয়লা খনন আছে তাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু কিবা আছে মানে কাৰ্বি আংলং কাৰ্বি মানুহৰ মূল যিটো দাবী যে ভাৰতৰ সংবিধানৰ 244A লাগে আমি সেই দাবীটো সমৰ্থন কৰোঁ যে কাৰ্বিসকলৰ অধিক স্বায়ত্ব শাসন লাগে কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণি অসমীয়া প্ৰথম অসমীয়া অসমৰ কলম্বাছ বিষ্ণুৰা ভাই কৈ গৈছে যে অসমৰ কলম্বাছ প্ৰথম অসমীয়া কাৰ্বিসকলে যদি অসমত যদি স্বশাসন নাপায় নিজে নিজক শাসন কৰাৰ অধিকাৰ নাপায় তেতিয়াহ'লে কোনে পাব গতিকে 244A মই ছাপোৰ্ট কৰোঁ আৰু 244Aৰ কাৰণে হোৱা সকলো সংগ্ৰামত আমি অংশগ্ৰহণ কৰিম অতি সোনকালে কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং বাহিনীক খেদোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল 6 শিডিউলৰ যিটো স্পিৰিট সেই স্পিৰিটটো তুলিৰাম ৰংহাং বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বন্ধকত দি দিছে দিল্লীৰ ওচৰত বন্ধকত দি দিছে গতিকে অতি সোনকালে কাউন্সিলৰ যি ইলেকশ্যন হ'ব এইবাৰ ইলেকশ্যনত আমি বিজেপিক হৰুৱাব লাগিব বিজেপিয়ে কাৰ্বিসকলৰ অধিকাৰ কাঢ়ি লৈছে APHLCক আমি জিকাব লাগিব জন ইংতি কাঠাৰক আমি ইয়াতে শাসন দিব লাগিব আৰু লগতে আমি স্পষ্টভাৱে কৈ দিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি সৰ্বতোপ্ৰকাৰে সহায় কৰি
ইয়াত বিজেপিক হৰুৱাই APHLCক জিকাবৰ কাৰণে আমি সকলোৱে কাম কৰিম মই নিজেও তাৰ কাৰণে খাটিম মই এই মুহূৰ্তত আজি APHLCৰ প্ৰতিষ্ঠা দিৱসত তেখেতসকলক আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু কাৰ্বিসকলৰ এই সংগ্ৰাম আগুৱাই লৈ যাবৰ কাৰণে মই আশীৰ্বাদ দিছোঁ হয় মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ এই দুইটাক হিমন্ত বিশ্ব শৰ্মাই আমাৰ দিছপুৰে মানে সদায় ATM হিচাপে ব্যৱহাৰ কৰিব এই দুটা একদম ATM আৰু যেতিয়াই দৰকাৰ হয় তাৰ পৰাই পইচাটো মাৰে যেতিয়াই দৰকাৰ হয় সেইটো কৰে গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰূপে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে তুলিৰাম ৰঙাঙৰ আৰু দেবুলাল গাৰোচাৰ এই যিটো জাতিদ্ৰোহী তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি যি অন্যায় সেই অন্যায়টো আমি সকলোৱে বিৰোধিতা কৰিব লাগে মই আকৌ এবাৰ এটা কথা কৈছোঁ যে আমি 244A ছাপোৰ্ট কৰোঁ কিন্তু কাৰ্বি আংলঙত থকা কাৰ্বি ৰাইজে অন্যান্য খিলঞ্জীয়া মানুহক ইয়াত কিন্তু অধিকাৰ প্ৰদান কৰিব লাগিব এখন ৰাজ্যত এখন ঠাইত কেৱল এটা জাতি মানুহ বসবাস নকৰে কাৰ্বি আংলঙতো অকল কাৰ্বিসকল বসবাস নকৰে অন্য যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতিও সমান অধিকাৰ আৰু সমান মৰ্যাদা তেওঁলোকে পোষণ কৰিব লাগিব সেইটোৰ বাহিৰে বাকী চব আন্দোলনতে মই তেওঁলোকৰ লগত আছোঁ তেওঁলোকে সেইটো খালী কৰি দিব লাগিব বেলেগ হয় মানে কাৰ্বি আংলঙত PGR আৰু VGRত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহে তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক PGR VGRবিলাক যিধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে কাৰ্বি আংলঙত থকা PGR VGR আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগ সেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰ্বি আংলঙত বংগ সেনা এইটো কেতিয়াও মানি ল'ব পৰা বস্তু নহয় কাৰ্বি আংলঙক অতি সোনকালে বংগ সেনাক নিষিদ্ধ ঘোষণা কৰিব লাগে থেংক ইউ